হেল্ল' অসমবাসী ৰাজ আশা কৰোঁ আপোনালোকৰ ভাল ৱেলকাম বেক টু মাই নিউ ভিডিঅ' আজি দিৱালী আছিল চ' মেছেজে ওলাই যাওঁতেই ক'লে যে আহোঁতে হাঁহ এটা লৈ আহিব চ' ময়ো বজাৰৰ পৰা বিচাৰি হাঁহ এটা লৈ আহিলোঁ তেতিয়াহ'লে আজিৰ ৰেচিপিটো গম পাইছেই আহকচোন চাওঁ আজি কিনো ৰেচিপি বনাম চ' আহোঁতে মই হাঁহ আৰু কোমোৰা এটা লৈ আনিছিলোঁ তো আজিৰ ৰেচিপিটো তাকে হৈ যাওক ব'লক আৰম্ভ কৰোঁ এয়া হাঁহটো কাটি বাচি ঘৰতে গুচালোঁ আৰু ভাবিলোঁ যে আজি কিমাননো সদায় গেছত খাম চ' আজি বাহিৰতে বনাওঁ জুইৰ কেলেকি টেষ্টটো বেলেগ বুলি চবে কয় আৰু জুইত বনালে কিবা এটা ভালো লাগে এয়া তেল চেল দি পেলাই তাতে তেজপাত দুখিলা পেলাই দিলোঁ আৰু তাতে পিঁয়াজটো ভাজিবলৈ তেলখিনি গৰম হোৱাৰ পিছত ধুনীয়াকৈ পিঁয়াজটো ভাজি ল'লোঁ তাৰপিছতে তাতে আকৌ পিঁয়াজটো ভাজি লৈ হৈ যোৱাৰ পিছতে তাতে আদা নহৰু পেষ্ট যিটো খুন্দি থৈছিলোঁ সেইটো তাত দি দিলোঁ পিঁয়াজখিনি ভালকৈ ভাজি ল'ব নহ'লে কি হয় পিঁয়াজটো ভালকৈ গলি নাযায় পিঁয়াজটো গলি গ'লে খাবলৈ টেষ্টটো কিবা এটা ভাল লাগে তাতে আদাখিনি দি দিয়াৰ পিছত আকৌ আদাখিনি অলপ দেৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ তেলখিনিতে যাতে আদাখিনিও অলপ ধুনীয়াকৈ ফ্ৰাই হৈ যাওক তাৰপৰা তাতে ৰেড চিলি পেষ্ট পাউডাৰ আছিলে তাৰ ৰেড চিলি পাউডাৰ অলপ দি দিলোঁ কাশ্মীৰী পাউডাৰ আছে যদি কাশ্মীৰী পাউডাৰ দিব পাৰে ৰেড চিলি পাউডাৰ আছে যদি ৰেড চিলি পাউডাৰ দিব পাৰে যদি নাই নিদিলেও আপত্তি নাই তাৰপৰা হাঁহ মাংসখিনি অলপ মই আদা নহৰু আৰু হালধি দি পেলাই অলপ মেৰিনেট কৰি ৰাখিছিলোঁ তো সেইখিনি তাত দি দিলোঁ তাৰপিছতে অকণমান দেৰি এইখিনি ফ্ৰাই কৰিলোঁ তেলতে অকণমান দেৰি ফ্ৰাই কৰিব যাতে হাঁহৰ তেলটো ওলায় এইটো ছিজনতো হাঁহত খুব তেল ওলায় চ' হাঁহৰ তেলখিনি ওলাই যোৱাকৈ অকণমান দেৰি তাক ফ্ৰাই কৰিব তাৰপৰা তাত আপোনালোকে জিৰা ধনিয়া আৰু হালধি অলপ দি দিব কিছুমানে হালধি তেলতে দি দিয়ে কিছুমানে মই আকৌ পিছত দিছোঁ আজি তাৰপৰা তাৰ মেইন ইনগ্ৰিডিয়েণ্ট কোমোৰাটো দি দিব কোমোৰাটো মই বজাৰৰ পৰাই কিনি আনিছিলোঁ যিহেতুকে আজিকালি চব বজাৰতে পায় আৰু ঘৰতনো কি পায় তাৰপৰা তাত আকৌ আলুখিনি দি দিলোঁ আলুটো ট'টেলি অপশ্যনেল বুলি মই কৈয়ে থাকোঁ কেলেকি আজিকালি চবৰ ঘৰতে চুগাৰ পেচেণ্ট আছে চ' আলুখিনি নিদিলেও হৈ যায় কেলেকি যাৰ এইটো একচেপশ্যন কৰিব বিচাৰে আপোনালোকে নিদিবলৈও হৈ যায় তাৰপৰা বজাৰৰ পৰা অনা হাঁহ ছাল কোমোৰা মছলা বুলি নতুন মছলা এটা দেখিছিলোঁ সেইটোও লৈ আনি সেইটোও দি দিলোঁ চব দি দিছোঁ আৰু দেই ৰাইজ কি হ'ব আৰু কিন্তু খাবলৈ চাগে ভালেই হ'ব বাট তাৰপিছতে এয়া পানীখিনি দি দিলোঁ পানী দিয়াৰ পিছত অলপ উতল অহাৰ পিছতে আপোনালোকৰ মাংস ৰেডি আশা কৰোঁ আপোনালোকে চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব বাই